হেল্ল' গাইজ, আজি হয় 28 ডিচেম্বৰ আৰু আজি আমি খাব গৈ আছোঁ মাছৰুম। এইটো মাছৰুম আনিছিলোঁ আমি কস্কো হ'লচেল মাৰ্কেট আছে, যেনেকুৱা ৱালমাৰ্ট হ'লচেল মাৰ্কেট, তেনেকৈ হ'লচেল মাৰ্কেট আছে কস্কো। অভাৰঅল আমেৰিকাতে আছে আৰু আমি লছ এঞ্জেলছৰ কালভাৰ চিটি কস্কোৰ পৰা গৈ পেলাই এই মাছৰুমটো আনিলোঁ। আনি পেলাই এনেকৈ খুলি পিচকৈ কাটি পেলাই আৰু ইয়াতে আমাৰ যোনটো পিঁয়াজ জলকীয়া গোটেইখিনি মছলা দি অলপ ভাজি ল'লোঁ। লৈ পেলাই এটা ছাইডত ইফালে স্পিনাচ মানে পালং শাকটো সিজাই আছোঁ আৰু এইটো কাটা পিচ মাছৰুমখিনি আৰু ভজা মছলাখিনিত মই মাছৰুম গোটেইখিনি দি দিলোঁ। আৰু মাছৰুমৰ কোৱালিটিটো বহুত বেছি ভাল হয়, মানে বহুত বেছি ছফ্ট হয়, ফ্ৰেছ হয়। কস্কোত থাকে, প্লাষ্টিক পেকেটত পোৱা যায়, যেনেকৈ আপোনালোকক দেখাইছিলোঁ। আৰু এইখিনি অলপ টাইম 10 মিনিটমান এনেকৈ ভাজি থাকিম আমি। ভজাৰ পাছত যেতিয়া ভজা হোৱা যেন হ'ব, 10 মিনিটমান ভজাৰ পিছত গোটেইখিনি বস্তু ছফ্ট হৈ যাব। তাৰপিছত আমি অকণমান কাজু আলমণ্ড ওপৰৰ পৰা দি দিছোঁ। একেলগতে গোটেইখিনি আকৌ ভাজি থাকিম। গোটেইখিনি অলপ এনেকৈ কাজু আলমণ্ড গোটেইখিনি দিয়াৰ পিছত অলপ টাইম লাৰি থাকিম, যাতে তলত লাগি নাযায়। আৰু আনফালে দেখিছে পালেং পাতৰ শাকখিনি আমি পানীত সিজাই আছোঁ। এইটো তেলটো দিছোঁ, তেলটো অলপমান কাজু দিয়াৰ পাছত তেলটো দেখিলোঁ যে অকণমান কম হ'ব পাৰে, তেতিয়া দি দিলোঁ আকৌ। তাৰপিছত আনফালে যোনখিনি বইল হৈ আছে স্পিনাচ পালেং শাক, সেইখিনি আমি চাম গোটেই ভালকৈ ছফ্ট হ'ল নে নাই, বইল হ'ল নে নাই। বইল হোৱাৰ পাছত আমি এইখিনি এটা প্ৰচেছ কৰিম মিক্সিত দি পেলাই। আৰু দেখিলোঁ ইফালেও হৈছে প্ৰায়, তেতিয়া আমি বিলাহীটো দি দিম, কাৰণ আগতীয়াকৈ দিয়া নাই। বিলাহীটো মানে গোটেই জ্বলি যোৱা টাইপ হয় কাৰণে আমি অকণমান দি পেলাই আকৌ লুটিয়াই থাকিম। বিলাহীটো কাটি ল'লোঁ, দেখিছে বিলাহীটো কিমান বেছি ফ্ৰেছ হয়। এইবোৰ চব পেকেটত কিনিবলৈকে পায়, কিন্তু মানে বহুত বেছি ফ্ৰেছ হৈ থাকে। 4 ডিগ্ৰীত ৰাখি থৈ দিয়ে, -20 ডিগ্ৰী ডিপ ফ্ৰিজাৰত ৰাখি থৈ দিয়ে। তাৰপিছত এই পালেং শাকখিনি আমি ল'ম, এইটো মিক্সাৰ হয়, মানে অলপ মিক্সাৰবোৰ চবৰে বেলেগ বেলেগ টাইপৰ থাকে। এইটো মিক্সাৰ আমি আমেৰিকাতে লৈছিলোঁ। মিক্সাৰটো বহুত বেছি ভাল হয়, গ্ৰাইণ্ড হ'ল নে নাই, কিমান পানী লাগিব, গোটেই বস্তুটো আমি দেখা পাব পাৰোঁ বাহিৰৰ পৰা। আৰু মানে পানীটো মানে কিমান লিটাৰ দিম, কিমান ml দিম, মানে পূৰা ইয়াতে তাতে মাৰ্ক কৰা আছে, এষ্টিমেট কৰা আছে, সেইটো চাই পেলাই সেইটো হিচাপত দিব পাৰোঁ। এতিয়া বিলাহীখিনি এড কৰি পেলাই আকৌ ভাজা যাব দিম। আৰু এইখিনি আমি ভৰাই লৈ পেলাই সেইখিনি ভাজা হ'বলৈ চালোঁ। আৰু যোনখিনি ৰৈ গৈছে সেইখিনি আকৌ মিক্সাৰটোলৈকে ট্ৰান্সফাৰ কৰিছোঁ, বইল হোৱা পাতখিনি। এতিয়া আমি মিক্সাৰ দিলোঁ, ভজা গৈ আছে। আৰু এইটো আমি ভাজাৰ পৰা এপিচ চালোঁ টেষ্ট কৰি পেলাই, বহুত ধুনীয়াকৈ ভজা গৈছে, বহুত টেষ্টি লাগিছে, চটপটা টাইপ লাগিছে। আপোনালোকে মাছৰুম এনেকৈ ট্ৰাই কৰিব। আৰু এইটো মিক্সাৰটো দিলোঁ, দি পেলাই গ্ৰাইণ্ড হ'ব দিছোঁ। কিটচেনটো বহুত বেয়াকৈ থোৱা হৈছে, কাৰণ আমি আকৌ বেলেগ এটা জেগাত শ্বিফ্ট কৰিব লাগিব, সেইকাৰণে এইবোৰ বটলবোৰ এনেকৈ থৈ দিছোঁ। এতিয়া এৰেঞ্জ আছিলে, কিন্তু এতিয়া যেতিয়া শ্বিফ্ট কৰিব লাগিব, চ' আমি আকৌ এতিয়া সেইকাৰণে এৰেঞ্জ কৰা নাই। কেইদিনমান পাছতে বেলেগ এটা জেগাত ঘৰ এটা চাই আছোঁ। তাৰপিছত এইখিনি গ্ৰাইণ্ড হৈ গ'ল। গ্ৰাইণ্ড হোৱাৰ পিছত ইয়াতে মিক্সাৰবোৰ অলপ প্লাগ পইণ্টবোৰ বেলেগ বেলেগ হয়, তো ইণ্ডিয়ান যদি আমি কিবা আনো, প্লাগ পইণ্টটো যদি মেটচ নহয় ইয়াৰ লগত, আমি এক্সটেনশ্যন বৰ্ড লৈ ল'ব পাৰোঁ। আৰু বইল কৰা পালেং শাকখিনি তাৰপিছত মিক্সিত দি গ্ৰাইণ্ড কৰাখিনি ইয়াতে দি দিলোঁ, ঢালি দিলোঁ ভাজিখিনিত। এইখিনিৰ লগত আৰু অলপ ভজা যাব দিম। ভজা যোৱাৰ পিছত দেখিছে আপোনালোকে কিমান হেল্ডি হয় বস্তুটো। মাছৰুম আছে, যোনটোত বহুত বেছি ভিটামিন ডি পোৱা যায় মাছৰুমত, পালেং শাক আছে, আৰু মানে এইটো বহুত নিউট্ৰিচিয়াছ ফুড হয়। আপোনালোকে সেইকাৰণে এনজয় কৰিব লাগে আপোনালোকৰ ডিনাৰ, লাঞ্চ, এনি টাইম। নহ'লে আপোনালোকে পালক জুচ বনাই খাব পাৰে, কিন্তু এনেকৈ ডিনাৰ বা লাঞ্চত খাই মোৰ বেছি টেষ্টি লাগে। আৰু এইখিনি
ফাৰ্ষ্টে যাব দিলোঁ, তাৰপিছত পানী গৰম কৰি আছোঁ। এইটো মোক এজন আংকলে গিফ্ট দিছিলে, ইণ্ডোনেছিয়াৰ আংকল হয়। খ্ৰীষ্টমাছ বুলি খ্ৰীষ্টমাছ গিফ্ট এটা কৰিছিলে, বহুত ধুনীয়া হয়। য'ত মানে আপুনি জুচ টুচো বনাব পাৰে, তাতে ষ্টেণ্ড আছে, ষ্টেণ্ডটোত জুচটো ৰাখিলে বনোৱা গৈ থাকে হটপটটোত। আৰু এইখিনি উবালি আছে পানী, চব্জিখিনি উবলা হৈ গ'ল। বহুত দেখিছে কেনেকুৱা টেষ্টি লাগিছে। আৰু হালধি মছলা এইবোৰ এড কৰিলোঁ আৰু